Hello friends, welcome back to my channel BolBom Vlog. এটা নতুন ভিডিও লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব। ভিডিওটো ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব, কিবা জানিব লগা থাকিলে কমেন্ট কৰি জনাব আৰু যিসকল ফ্ৰেন্ডছ নতুন এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আহক ভিডিওটো ষ্টাৰ্ট কৰো। তো বাইদেউৰ তাতে আমি চাহ খালো। বাইদেউ ধুনীয়াকৈ পিঠা বনায়, য'ত কোনো আৰ্টিফিচিয়েল বেলেগ বস্তু ব্যৱহাৰ নকৰে। তেখেতে বৰ ধুনীয়াকৈ পিঠাবোৰ বনায়। এইখন আপুনি বশিষ্ঠ আশ্ৰমৰ ওচৰতে আছে। আপোনালোকে আহিলে ইয়াতে চাহ খাব। বহুত কষ্ট কৰি তেখেতে ৰাতিপুৱাৰ পৰাই দোকানখন খোলে, গতিকে আহিব আপোনালোকে, পিঠা খাই ভাল পাব। চাহো বনাই বৰ ধুনীয়াকৈ দেখিব পাইছে। কোনো ধৰণৰ ভেজাল নাই, একদম সহজকৈ বৰ ধুনীয়াকৈ বনায়, যোনটো আপোনালোকৰ বাবে মানে ক্ষতি নকৰে। তো আহক, আপোনালোকক এতিয়া ভিতৰৰ ফালে লৈ গৈ থাকোঁ, মই দেখুৱাবলৈ চেষ্টা কৰি। পবিত্ৰ শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। এই শাওণ মাহতে ভাৰতৰ বিভিন্ন ঠাইত আৰম্ভ হয় ব'লবম। যোৱা দুবছৰ ধৰি কোভিড মহামাৰীৰ বাবে এই উৎসৱ পালন কৰিব পৰা হোৱা নাছিল যদিও এইবেলি বশিষ্ঠ আশ্ৰমত ব'লবমৰ আয়োজন কৰা হৈছে। অসমৰ বহু ৰাজ্যৰ পৰা ব'লবমৰ সময়ত বহু ভক্তৰ আগমন ঘটে। এই পুণ্য বশিষ্ঠ মন্দিৰত ভক্তসকলে ইয়াৰ নিজৰাত স্নান কৰি এই নিজৰাৰ পানী একোটা পাত্ৰত ভৰাই লৈ গুৱাহাটীৰ শুক্লেশ্বৰ দেৱালয়ৰ পবিত্ৰ শিৱলিংগত অৰ্পণ কৰে। মহাদেৱৰ ভক্তসকলৰ বাবে এইটো এটা পবিত্ৰ উৎসৱ। ভক্তসকলে এই গোটেই শাওণ মাহটো কিছুৱে নিৰামিষ তথা উপবাসে থকা দেখা যায়। লাহে লাহে ভক্তসকলৰ সমাগম বাঢ়িবলৈ ধৰিছে। তেওঁলোকে ইয়াৰ পৰা গা ধুই গৈ বশিষ্ঠ পুণ্য বশিষ্ঠৰ পানী নি শুক্লেশ্বৰ ঘাটত শুক্লেশ্বৰ শিৱলিংগত ঢালিবগৈ। তথা উপবাসে থকা দেখা যায়। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিছু ব'লবমৰ দৃশ্য বিভিন্ন ৰাজ্যত। डीजे बाज रहे हैं बाबा का भक्त नाच रहा, लेकिन मैं नाच